উদ্দেশ্য আমাৰ সমালোচনা কৰা নহয়, উদ্দেশ্য আমি কাকো বিৰোধ কৰা নহয়। উদ্দেশ্য হ'ল এইটোৱে যে সঁচা কথাখিনি আমি ৰাইজৰ মাজত প্ৰকাশ কৰা, এইটোৱে হ'ল আমাৰ প্ৰধান উদ্দেশ্য। এতিয়া চাওক, আজি 11-12 দিন হৈ গ'ল, এই দুখন যে মই ফটো লগাই থৈ দিছোঁ, এই দুখন ফটো আপোনালোকে নিশ্চয় গম পাইছে। এখন হ'ল আজমল ফাউণ্ডেশ্যনৰ আৰু আন এখন হ'ল USTMৰ। এতিয়া ডাঙৰ কথাটো হ'ল চাওক, আমি সততে অসমত যি দুজন মানুহক সদায় সমালোচনা কৰোঁ, চৰকাৰী পক্ষই হওক বা জনসাধাৰণেই হওক, সদায় সমালোচনাৰ ঊৰ্ধত আছিল যি দুজন মানুহ, কিন্তু আজি অসমবাসীৰ দুৰ্যোগৰ সময়ত প্ৰথমেই আগভাগ লোৱা মানুহ দুগৰাকীয়ে হয়তো তেওঁলোক চাগে, কাৰণ বিধানসভাত প্ৰথম 2 কোটি টকা ঘোষণা কৰিছিল আজমল ফাউণ্ডেশ্যনে বা আজমল ডাঙৰীয়াই নিজে। ইয়াৰ বাহিৰেও মই নকওঁ যে কোনো সহায় কৰা নাই, সমগ্ৰ অসমবাসীয়ে সহায় কৰিছে। সমগ্ৰ অসমবাসীৰ সৰু সৰু ক্ৰিয়েটৰবিলাক, সৰু সৰু মানুহবিলাক, সৰু সৰু NGO বিলাক এজ এ হোল জনসাধাৰণে উবুৰি খাই পৰিছিল শিৱসাগৰত। কিন্তু ইয়াৰ বিপৰীতে আমি যিখন খিলঞ্জীয়াৰ টানকৰ্টা চৰকাৰ বুলি কওঁ, আমি যিখন চৰকাৰক লৈ গৌৰৱ কৰোঁ যে খিলঞ্জীয়াৰ চৰকাৰ, আমি যিখন চৰকাৰক লৈ গৌৰৱ কৰোঁ যে যিখন চৰকাৰে আমাৰ অস্তিত্ব ৰক্ষা কৰিব, কিন্তু সেইখন চৰকাৰৰ কোনো এজন মানুহ বা কোনো এজন জনপ্ৰতিনিধিও লগে লগে গৈ তাত উপস্থিত হোৱা নাছিল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 দিন পিছত গৈছিল যদিও বুজ লৈ কেনে ঘূৰি আহিছিল। পৰ্যাপ্ত পৰিমাণে যি ধৰণে সহায় কৰিব লাগিছিল সেই ধৰণে কিন্তু সহায় কৰা আমি দেখা নাপালোঁ। 7-8 দিন পিছত আজমল ফাউণ্ডেশ্যনে তাত মেডিকেল টিম পঠাইছিল। মেডিকেল টিম এটা লাগে বুলি অসমৰ মানুহখিনিয়ে গম পোৱা নাছিল নেকি? ত্ৰাণকৰ্তাসকলে অসমৰ গম পোৱা নাছিল নেকি? এনেকুৱা এটা দুৰ্যোগৰ সময়ত আজি চাওক, গুৱাহাটীত কাঠফুলাৰ দৰে জন্ম হৈছে মেডিকেল, কাঠফুলাৰ দৰে জন্ম হৈছে। আপোনাৰ প্ৰতি কিলোমিটাৰৰ মূৰে মূৰে আপুনি প্ৰাইভেট নাৰ্ছিং হোম পাব। আজমলৰ সমসাময়িকভাৱে ধনী ব্যক্তিও কিছু সংখ্যক নাই বুলি আপুনি ক'ব নোৱাৰে। অসমত আছে, কিন্তু বিশাল এখন হৃদয় নাই, এটা মন নাই। হয়তো এতিয়াও এনে বহুত সংখ্যক আমাৰ অসমীয়া মানুহ আছে, কৌটিৰ ঘৰত টকা আছে। আজি যদি আপুনি মাটি এক টুকুৰি বিক্ৰী কৰিম বুলি কয়, ৰাতিৰ ভিতৰত আপোনাৰ সেই মাটি বিক্ৰী হৈ যাব, ৰাতিৰ ভিতৰত আপোনাৰ সেই মাটি ক্ৰয় কৰি ল'ব, যিমান কোটি টকা দাম নহ'লেও। কিন্তু আজি অসমীয়াৰ বিপদৰ সময়ত সেইবিলাক মানুহৰ কিন্তু হাতৰ মুঠি খোল খোৱা নাই। আজি যদি খোল খাইছে, আজমলৰ খোল খাইছে। আজি যদি খোল খাইছে, মেহবুবুল হকৰ খোল খাইছে। আজি যদি খোল খাইছে, আপোনাৰ মুস্তাক আনফৰ চাহাবৰ খোল খাইছে। আজি যদি খোল খাইছে, মুম্বাইৰ পৰা দৌৰি আহিছে হুছেইন মনচুৰী। হয়, বহুত মানুহ আহিছে, কিন্তু মই কথাৰ প্ৰসংগত এইখিনি কথা আপোনালোকক কৈছোঁ যে কিয় খোল খাইছে আৰু আমাৰ কিয় খোল নাখায়। আমাক সততে যে কৈ থাকে যে আমি অসমীয়াৰ হৈ আছোঁ, আমি অসমীয়া হৈ থাকিব লাগিব, অসমীয়া এনেকৈ হৈ থাকিব লাগিব নেকি? এইটো সময়ৰ প্ৰশ্ন। এইবিলাক যিসকল মানুহে দান বৰঙণিৰে সহায় কৰিছে সেইসকলক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিসকলে এতিয়াও ভাবি আছে কৰিম বুলি, তেখেতসকলো ওলাই আহক, এই মানুহখিনিৰ কাষত খাৰা হওক। কাৰণ প্ৰাকৃতিক দুৰ্যোগে কেতিয়াও কাকো সংকেত দি নাহে। প্ৰাকৃতিক দুৰ্যোগ আজি তেওঁলোকৰ হৈছে, কালি হয়তো আপোনাৰো হ'ব পাৰে। আজি যদি আপুনি তেওঁলোকৰ কাষত খাৰা নহয়, তেনেহ'লে কালি আপোনাৰ কাষত কোন খাৰা হ'ব?